নমস্কাৰ নিউজ ইন আছামিছৰ অন্য কিছুমান খবৰৰ মাজলৈ মই নপটুৰাই আপোনালোক সকলোকে স্বাগতম জনাইছো। এই চেনেলটোৰ জৰিয়তে আপোনালোকে পাব ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় আৰু ৰাজ্যিক খবৰসমূহ। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিলে অল নটিফিকেশ্যন অন কৰি ল'ব। আহক এতিয়া খবৰখিনি চাওঁ। নৰ্থ কোৰিয়াৰ কিম জং, পাকিস্তানৰ ইমৰান খান আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নাম একেখন লিষ্টতে অন্তৰ্ভুক্ত কৰা হ'ল। ৰিপৰ্টাৰ উইদাউট বৰ্ডাৰ্ছ নামৰ সংগঠনটোৱে ভাৰতৰ প্ৰধানমন্ত্ৰীকো এই লিষ্টখনত অন্তৰ্ভুক্ত কৰিলে। এই সংগঠনটোৱে আজি কিছুদিনৰ আগতে এটা ৰিপৰ্ট পাব্লিছ কৰিছিল প্ৰেডিয়েটৰ অফ প্ৰেছ ফ্ৰীডম নামেৰে, য'ত উল্লেখ কৰিছে এই ৰাজনেতাসকলে নিজ দেশৰ মিডিয়াক স্বাধীনতা দিয়া নাই। এই সংগঠনটো ফ্ৰান্সৰ এটা নন প্ৰফিট NGO হয়। এই সংগঠনটো ফ্ৰান্স দেশত অৱস্থিত যদিও এই সংগঠনটোৰ ফ্ৰান্স চৰকাৰৰ লগত কোনো টাই আপ নাই। এই সংগঠনটোৱে সকলোবোৰ কাম কৰে নিজ স্বাধীনভাৱে। এই সংগঠনটোৱে মুঠ 37জন ৰাষ্ট্ৰনেতাৰ নাম এই লিষ্টত অন্তৰ্ভুক্ত কৰিছে। ভাৰতৰ নাম এই লিষ্টত অন্তৰ্ভুক্ত হোৱাৰ বাবে সকলো লোক আচৰিত হৈ পৰিছে। ভাৰতৰ সংবাদ মাধ্যমৰ স্বাধীনতা অন্য দেশৰ দৰে খৰ্ব হোৱা নাই। চাইনাই বনালে 100ৰো অধিক নিউক্লিয়াৰ বম সংৰক্ষণ কৰিব পৰা ভঁৰাল। চাইনাই বনাইছে মুঠ 119টা এনেধৰণৰ ভঁৰাল, য'ত তেখেতলোকে সংৰক্ষণ কৰিব নিউক্লিয়াৰ বমসমূহ। এই সকলোবোৰ ভঁৰাল প্ৰতিষ্ঠা কৰিছে চাইনাৰ হিউমেন চিটিত। এই খবৰটো প্ৰথমবাৰৰ বাবে প্ৰকাশ কৰিলে আমেৰিকাৰ ৱাশ্বিংটন টাইমছে। চাইনাই এনেধৰণে নিউক্লিয়াৰ ৱেপন ডেভেলপ কৰাক লৈ ভাৰতৰ কিবা বিপদ হ'ব পাৰে নেকি, ই এক চিন্তাৰ বিষয়। 21-22 বৰ্ষত CBSC বোৰ্ডে কেনেধৰণে অনুষ্ঠিত কৰিব ক্লাছ 10 আৰু ক্লাছ 12ৰ পৰীক্ষা। CBSC বোৰ্ডে পৰীক্ষা অনুষ্ঠিত কৰিব দুটা টাৰ্মত, টাৰ্ম 1 আৰু টাৰ্ম 2। বছৰত অনুষ্ঠিত হ'ব এই দুটা টাৰ্ম। টাৰ্ম 1 আৰু টাৰ্ম 2ৰ বাবে থাকিব 50% চিলেবাছ। টাৰ্ম 1ৰ পৰীক্ষা অনুষ্ঠিত হ'ব নৱেম্বৰ-ডিচেম্বৰ মাহত আৰু টাৰ্ম 2ৰ পৰীক্ষা অনুষ্ঠিত হ'ব মাৰ্চ আৰু এপ্ৰিল মাহত। পৰীক্ষাৰ সময় হ'ব 90 মিনিট আৰু সকলোবোৰ কুৱেশ্যন হ'ব MCQ আৰু MCQ উত্তৰ দিবৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক দিয়া হ'ব OMR চিট। CBSC বোৰ্ডে লগতে উল্লেখ কৰিছে যে ক'ভিড পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ হ'ব সকলোবোৰ। যদি ক'ভিড স্থিতি বেয়া হয় তেতিয়া এই সকলোবোৰ সলনিও হ'ব পাৰে। পৰিস্থিতি যদি অধিক অৱনতি ঘটে তেতিয়া ঘৰৰ পৰাই ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষা দিব পাৰিব। ই অনলাইন বা অফলাইন দুয়োটা মোডতে হ'ব পাৰে। টাৰ্ম 2 পৰীক্ষাৰ বাবে সময় থাকিব 2 ঘণ্টা আৰু ইয়াৰ প্ৰশ্নৰ কাকতৰ ধৰণ হ'ব ছাবজেক্টিভ কুৱেশ্যন আৰু শ্বৰ্ট কুৱেশ্যন। যদি ক'ভিড পৰিস্থিতি বেয়া দিশে যায় তেতিয়া টাৰ্ম 2ৰ পৰীক্ষাৰো টাৰ্ম 1ৰ দৰেই অনুষ্ঠিত হ'ব। যদি ক'ভিড পৰিস্থিতি অধিক জটিল ৰূপলৈ যায় তেতিয়া পৰীক্ষা বাতিল হ'ব আৰু ছাত্ৰ-ছাত্ৰীসকলে নম্বৰ পাব তেখেতসকলৰ ইণ্টাৰনেল এছেছমেণ্ট, প্ৰেক্টিকেল আদিৰ ওপৰত ভিত্তি কৰি। বলিউড লিজেণ্ড দিলীপ কুমাৰৰ যোৱাকালি পৰলোক প্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল 98 বছৰ। তেখেতৰ জন্ম হৈছিল 1922 চনৰ 11 ডিচেম্বৰত। আইচক্ৰীম খাই মৃত্যুক সাৱটি ল'লে নাগালেণ্ডৰ ৰজি চাংমাই আৰু তেখেতৰ ভতিজা ছেমুৱেল চাংমাই। দিল্লী পুলিচ আৰু গুৰুগ্ৰাম ক্ৰাইম ব্ৰাঞ্চে এই সমগ্ৰ ঘটনাৰ ওপৰত তদন্ত আৰম্ভ কৰিছে। ৰজি চাংমাই ICU ভিতৰত আইচক্ৰীম খাই থকাক লৈ ছেমুৱেল চাংমা আৰু মেডিকেল ষ্টাফৰ মাজত প্ৰথম অৱস্থাত তৰ্ক বিতৰ্ক হয় আৰু সেই তৰ্ক বিতৰ্কই লাষ্টত মাৰপিটৰ ৰূপ লয়। আইচক্ৰীম খোৱাৰ পাছতে ৰজি চাংমাৰ অত্যন্ত পেট বিষ আৰু ৰক্তচাপ হ'বলৈ আৰম্ভ কৰে আৰু তাৰ কিছু সময়ৰ পাছতে ৰজি চাংমাই মৃত্যুক সাৱটি লয়। ইয়াৰ 24 ঘণ্টাৰ পাছতে ছেমুৱেলক ফেনত ওলমি থকা অৱস্থাত উদ্ধাৰ কৰা হয়। মৃত্যুৰ সময়ত ছেমুৱেলৰ দাঁত ভগা আছিল, গতিকে তেখেতৰ এই মৃত্যু কোনেও সহজভাৱে ল'ব পৰা নাই। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফোন কৰিছিল দালাই লামালৈ। নৰেন্দ্ৰ মোদীয়ে ফোন কৰিছিল দালাই লামালৈ তেখেতৰ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিবৰ বাবে। এইটো আছিল দালাই লামাৰ 86 সংখ্যক জন্মবাৰ্ষিকী। আশা কৰোঁ আপোনালোকে এই নিউজবোৰ ভাল পালে। যদি নিউজবোৰ ভাল পালে প্লিজ ভিডিঅ'টো লাইক কৰি দিব আৰু আপোনাৰ ফ্ৰেণ্ড চাৰ্কেল সকলোৰে মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই নিউজবোৰ জানিব পাৰে। থেংক ইউ।